প্ৰথমে মই শাৰদীয় দুৰ্গা পূজাৰ সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। হয়তো মোৰ ভিডিঅ'টো পোৱা দেৰিয়ে হৈ যাব চাগে, তথাপিও আপোনালোকক সকলোকে পূজাৰ শুভেচ্ছা জনাইছোঁ। আজি ভাবিছোঁ অকণমান ওলাই যাওঁ, কাৰণ ওলাই যোৱাই নাই আৰু ভাবিছোঁ অকণমান উলিয়াই নিওঁ, কাৰণ তাই ঘৰতে সোমাই থাকে। আৰু আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ মোৰ চেনেললৈ। তাইক লৈ যাওঁ এতিয়া। মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম যদি পাৰোঁ। প্ৰথমে মই সকলোকে পুনৰবাৰ শাৰদীয় দুৰ্গা পূজাৰ শুভকামনা জনাইছোঁ। আজি আমি ডিব্ৰুগড়ৰ পূজা গৈছিলোঁ, অলপ ওলাই দেখুৱাবলৈ চেষ্টা কৰিছোঁ আপোনালোকক অকণমান ক্লিপ কেইটামান। এয়া মই প্ৰথমতে গেহম বজাৰৰ পূজা মণ্ডপলৈ গৈছিলোঁ। তাত বৰ ধুনীয়াকৈ বহুত ধুনীয়াকৈ বনাইছে। তো যদিও এইবাৰ পূজা অনুষ্টুপীয়াকৈ পাতিছে, তথাপি তেওঁলোকে ধুনীয়াকৈ পাতিবলৈ চেষ্টা কৰিছে। তাত অলপমান আগবাঢ়ি ইমান নগ'লোঁ, কাৰণ সেই সময়ত অলপ ভিৰ আছিল। মই অকণমানজনী লৈ গৈছিলোঁ কাৰণে মই বহুত বেছি ওচৰলৈ নগ'লোঁ, সেইকাৰণে ইমান ভালকৈ আপোনালোকক দেখুৱাব নোৱাৰিলোঁ। তাই অকল মানুহ চোৱাতে ব্যস্ত হৈ গ'ল, কাৰণ বহুত দিনৰ মূৰত সেই মানুহ দেখিছে, সেইকাৰণে খুব মানুহবোৰ চোৱাত ব্যস্ত। আৰু আপোনালোকেও চাগে পূজা চাবলৈ ওলাই গৈছে, যদিও প্ৰথম দিনাখন বৰষুণ হোৱাৰ কাৰণে মানুহ খুব কম হৈছিল। আৰু এতিয়া আমি আহিলোঁ মাৰুৱেৱতী পূজা মণ্ডপলৈ। ইয়াতো অলপ বেছিয়ে ভিৰ দেখা পাইছোঁ, কাৰণ সন্ধিয়া সময় হৈ গৈছে আৰু সন্ধিয়া লাইটৰ মাজতহে পূজা চাবলৈ বেছি ভাল লাগে, নহয় জানো? সেইকাৰণে সকলো ওলাই আহিছে। এয়া দেখিছে যথেষ্ট ভিৰ দেখা গৈছে, যদিও বহুত মানুহ হোৱা নাই যদিও। আৰু আচলতে সকলোৱে দুৰ্গা দেৱীৰ চৰণত আশীষ ল'বলৈ বিচাৰে, কাৰণ বছৰেকৰ মূৰত এবাৰ দুৰ্গা পূজা আহে। এইবাৰ মহামাৰী কৰোণাৰ কাৰণে একেবাৰে স্তব্ধ হৈ গৈছে মানুহৰ জীৱন। ডিব্ৰুগড়ত যিহেতু এইবাৰ অনুষ্টুপীয়াকৈ পাতিবলগীয়া হৈছে মহামাৰী কৰোণাৰ কাৰণে, তথাপিও ইমান ধুনীয়াকৈ সজাইছে মণ্ডপসমূহ, চালেই সঁচাকৈ ভাল লাগে। আৰু পূজা বুলি ক'লে এনেও ভাল লাগে, তাতে পূজাৰ লাইটৰ মাজত পূজা চোৱাৰ আমেজেই বেলেগ। আৰু এইবাৰ পূজাৰ দৃশ্যাংশ কিছু মই দেখুৱাবলৈ চেষ্টা কৰিলোঁ, আৰু আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব। আৰু বহুত বহুত ধন্যবাদ। আজিলৈ আহিছোঁ।